একদম দীঘলীয়া এখন বিয়া দেই আৰু আজি হৈছে নিশ্চিৰ তুলনি বিয়াৰ শেষৰটো কাৰ্যসূচী মানে ৰিচিপশ্যন এয়া আমাৰ কইনা সোনকালে ৰেডি হ'ল এয়া ধুনীয়াকৈ ফটোশ্বুট কৰি আছে তাইক যে ইমান মৰম লাগিছিল বিয়াত অমুক কৰিম তমুক কৰিমকৈ ঢেৰ প্লেনিং কৰিলোঁ কিন্তু একো কৰাহে নহ'ল ফটো ভিডিঅ' একোৱেই দিনটো কৰা নহ'ল এইফালে মায়ে অলপ ক্লিপছ ৰাখিছিল তাইৰ ভাগৰ ইয়াকে অকণমান দেখাই দিছোঁ এয়া কইনাৰ মাক এয়া মাকেও ধুনীয়াকৈ সাজি কাচি আছে এইফালে মানুহ অহা ষ্টাৰ্ট হৈছে আৰু লাহে লাহে এয়া মাহীয়ে ভিডিঅ' নকৰোঁতে এয়া সন্ধিয়াই হ'লগৈ বহি আছোঁ এয়া আৰু তুমি কেইবাৰ খালা হা কি খালা কি খালা আৰু মোৰ একেবাৰে শেষত মনত পৰিছে মই যে খানাৰ ভিডিঅ' নকৰোঁ এয়া একেবাৰে শেষত খালে আৰু এয়া শেষৰ পৰ্যায় অথনি বা সময় নাই এতিয়া শেষৰ পৰ্যায়তে ভিডিঅ' কৰিবলৈ আহিছোঁ অঁ মাজতে নিজকো দেখুৱাই দিছোঁ আৰু জানে মাজতে কিন্তু ধুনীয়াকৈ কইনাই ভিডিঅ' বনাই লৈছে তাৰপাছত নিশ্চিৰ বিয়া বুলি কৈ থাকোঁতে এয়া শেষেই হ'ল একেবাৰে শেষত প্ৰায় তেতিয়া 10টা মানে বাজিছিল এয়া আমাৰ লাষ্ট মমেণ্ট আৰু লাষ্টত মেকআপ চেলাৰী আমাৰ লাষ্টত একেবাৰে এয়া দৰাগাড়ী ঘৰলৈ সোমাইছে আৰু এনেকৈ যাবৰ সময়ত আমি ধেমালি কৰি দিনটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ আজিলৈ ইমানেই বাই